हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে পুনৰ এটা নতুন ভিডিও লৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ ভিডিওটো মই আপোনালোকৰ মাজলৈ এটা হেয়াৰ টিপছ লৈ আহিছো হেয়াৰ কেয়াৰৰ মানে আজিকালি প্ৰায়বোৰ মানুহৰে চুলিৰ বহুতো সমস্যা হৈছে মই চুলিৰ সমস্যাত বহুত ভুগি আছো চুলিবোৰ বহুত সৰিব লৈছে আৰু প্ৰায়বোৰ মানুহৰে চুলিবোৰ আজিকালি সোনকালে পকিব লৈছে সেইবাবে এটা চুলিৰ উপকাৰিতা মানে টিপছ আপোনালোকৰ বাবে লৈ আহিছো আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পাব এয়া হৈছে জেতুকা পাত আমাৰ চুলিৰ বাবে খুবেই উপকাৰী হয় জেতুকা পাতৰ পৰা বিভিন্ন বেমাৰ আজাৰ ভাল হোৱা বুলিও মই শুনিছো যেহেতু আজি মই আপোনালোকৰ চুলি কেয়াৰৰ ওপৰত ক'বলৈ লৈ আছো তো বেমাৰ আজাৰৰ কথা নকওঁ বাৰু এতিয়া জেতুকা পাত চুলিত লগালে আমাৰ চুলিৰ কি উপকাৰিতা হয় চুলিবোৰ সৰাৰ পৰা ৰক্ষা কৰে আৰু পকা চুলিবোৰ কলা কৰাত সহায় কৰে আৰু উফি হলেও জেতুকা পাত ব্যৱহাৰ কৰিব পাৰে মোৰ চুলিখিনিও বহুত বেয়া হৈ গৈছে সেইবাবে আজি মই লগাব লৈছো জেতুকা পাত লগতে লৈছো জবা ফুলৰ পাত কেইটামান আৰু জবা ফুল দুপাহমানো লৈছো জবা ফুল যেহেতু আমাৰ পাবলৈ নাই সেইবাবে জবা ফুল দুপাহে লৈছো আৰু বিচাৰি যেনে দুপাহ পালো এতিয়া মই এইখিনি প্ৰথমতে মিক্সিত পেষ্ট বনাই ললো তাৰ পিছতে এতিয়া হৈ গলে ৰেডি জেতুকা পাতৰ লগত জবা ফুলৰ পাত মানে মিক্স কৰি পেলাই যদি লগাই চুলি বহুত মজবুত হয় আৰু চুলি দীঘল হোৱাত সহায় কৰে সেইবাবে মই জবা ফুল আৰু জবা ফুলৰ পাত ব্যৱহাৰ কৰিছো ফুলটো বেছিকৈ ল'লে বেছি ভাল হয় যেহেতু আমাৰ পাবলৈ নাই সেইবাবে কমকৈ লৈছো আৰু নেমু দিব পাৰে আপোনালোকে ময়ো নেমু লৈছো মূৰত যদি আপোনালোকৰ উফি হয় তেনেহলে নেমুটো ইউজ কৰিব পাৰে মোৰ বহুত উফি হৈছে সেইবাবে মই নেমুটো ইউজ কৰিছো গাড়ীতে যেহেতু গৰম দিন হয় তো চুলিবোৰ ঘামি থাকে ঘামৰ ফলত আমাৰ মূৰত উফি হ'বলৈ ধৰে সেইবাবে নেমুটো দিছো আৰু লগতে মই কফিটো ইউজ কৰিছো কফি দিলে আমাৰ চুলিখিনি কি হয় ধুনীয়া এটা শাইনিং আহে আৰু এটা মানে ধুনীয়া কালাৰ আহিব ধৰে চুলিখিনিত যদি জেতুকাৰ পাতৰ লগত এটা কফিটো মিক্স কৰি দিয়ে তেতিয়াহ'লে এটা ধুনীয়া মানে যেটো আমি দোকানৰ পৰা কিনা মেহেন্দিৰ কালাৰ হয় তেনেকুৱা এটা কালাৰ আহে সেইবাবে মই কফিটো দিছো ইয়াৰ লগতে মই আৰু এটা বস্তু ব্যৱহাৰ কৰিছো সেইটো হৈছে এল'ভেৰা জেল যেটো কেঁচা এল'ভেৰা হ'লে বেছি ভাল হয় মোৰ ওচৰত কেঁচা এল'ভেৰাটো নাছিলে সেইবাবে মই এল'ভেৰা জেলটো ব্যৱহাৰ কৰিছো এল'ভেৰা জেলটো আমাৰ চুলি মজবুত হোৱাত আৰু দীঘল হোৱাত সহায় কৰে তাৰ বাবে মই এল'ভেৰা জেল ইউজ কৰিছো আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি এইখিনি মই 10 মিনিটমান সময় ৰাখি দিম তাৰ পিছতে মই চুলিত লগাম আৰু লগতে জেতুকা পাতৰ কেইটামান উপকাৰিতাৰ কথাও আপোনালোকক জনাই দিছো গৰম দিনত যদি গাত ঘামুচি ওলাই তেনেহলে জেতুকা পাতৰ ৰস আৰু হালধিৰ ৰস মিহলাই গা ধোৱাৰ আগত লগালে ঘামুচি ভাল হয় বুলি জনা যায় আৰু ইয়াৰ উপৰি জেতুকা ৰসত গা ধোৱা পানীত যদি মিহলাই লগায় তেনেহলে শৰীৰৰ দুৰ্গন্ধবোৰ নোহোৱা হয় আৰু এতিয়া যিটো চকুৰ ৰোগ সকলোৰে হৈ আছে সেই ৰোগটোৰ বাবে যদি আপুনি জেতুকা পাতটো গৰম পানীত উতলাই পেলাই পানীটো ঠাণ্ডা কৰি সেই পানীটোৰে চকু ধুৱে তেনেহলে সেই চকুৰ ৰোগবোৰ ভাল হয় আৰু এয়া মই চুলিত লগাই ললো আমাৰ ওচৰৰে বাজনীয়ে মোক লগাই দিছে যেহেতু নিজে লগাবলৈ অলপ অসুবিধা হয় আৰু এতিয়া এইখিনি লগাই হৈ গ'ল 2-3 ঘণ্টা মান ৰাখিব পাৰে মই 3 ঘণ্টামান ৰাখিম যেহেতু মোৰ বহুত চুলিৰ সমস্যা হৈ আছে তাৰ পিছত ধুই পেলাই আপোনালোকক দেখাই আছো এতিয়া হৈ গ'ল 3 ঘণ্টাৰ পিছত 3 ঘণ্টা ৰাখি দিলো চুলিখিনি ধুনীয়া কালাৰ এটা আহা যেন লাগিছে এইটো কালি ৰ'দতহে গম পোৱা যাব কিন্তু এতিয়া মই দেখাই দি আছো আপোনালোকক ৰিজাল্টটো কেনেকুৱা হয় মোৰ চুলিখিনি বহুত ৰাফ হৈ গৈছিলে কিন্তু এতিয়া জেতুকা পাতখিনি লগোৱাৰ পিছত চুলিখিনি পুৰা সিল্কি যেন লাগিছে কিন্তু কণ্ডিচনাৰ শ্যাম্পু মই একো ইউজ কৰা নাই খালি পানীৰে আজি ধুই দিছো আৰু এতিয়া মই ৰাতি তেল লগাই পেলাই অহা কাইলৈহে শ্যাম্পু কৰিম আৰু বহুত মানে ধুনীয়া সফট লাগিছে চুলিখিনি আৰু আজিলৈ ভিডিওটো ইমানেই আছিলে যদি টিপছটো ভাল লাগিলে তেনেহলে আপোনালোকে ইউজ কৰি মোক কমেন্টত জনাব কেনেকুৱা পালে আৰু আজি ভিডিওটো ইয়াতে সামৰি দিলো যদি ভিডিওটো চাই ভাল লাগিলে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যিসকল নতুনকৈ চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নতুন ভিডিওসমূহ পাই থাকিব আজিলৈ বাই বাই